পিয়ৰ টচৰ কেছ বছাৰ ওপৰত ধুনীয়া ধুনীয়া যোৰা লৈ আহিছোঁ আৰু ৰিহা লৈ আহিছোঁ পূৰা ডাঠ লোকেল প্ৰডাক্ট হ'ব পাতলাৰ কোনো চুটি ঠেক নহয় খুব আহল বহল হ'ব খুব দীঘল হ'ব আৰু কোৱালিটি খুব জেনুইন হ'ব উন্নত মানদণ্ডৰ কোৱালিটি কাপোৰবিলাকহে নিবেদিতা হোলচেল ষ্ট'ৰত ৰাখোঁ আৰু কাপোৰ কোৱালিটিৰ লগত কেতিয়াও কম্প্ৰমাইজ নহ'ব আৰু ইয়াৰ বোৱনীয়ে মানে বোৱা যিটো বোৱনীয়ে বৈছে ইয়াৰ ফিনিচিং বহুত সুন্দৰ দিছে আৰু প্ৰাইচ ধামাকাৰ অফাৰ ৰাখি দিম আপোনালোকৰ সুবিধাৰ্থে প্ৰাইচবিলাক চেলেঞ্জিং হ'ব অসম ঘূৰি আহক কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰত আপোনালোকে বহুতখিনি কম ৰেঞ্জত পাব কিন্তু মনত থ'ব বাইদেউসকলে আৰু দূৰৱৰ্তীয়া বাইদেউসকলে এনেকুৱা সুন্দৰ যোৰাবিলাক অনলাইনত অৰ্ডাৰ ল'ব পাৰিব মই কণ্টেক্ট নাম্বাৰটো দি দিম আৰু অন্যথা আপোনালোকে আমাৰ দোকানত আহি ভিজিট কৰি ল'ব পাৰিব আৰু আমাৰ দোকানৰ নামটো কৈ দিছোঁ মই নিবেদিতাৰ ষ্ট'ৰ বুলি আমাৰ চাইনবোৰ্ড আছে আৰু দূৰৰ পৰা যদি আহোঁতে যদি আপোনালোকৰ অসুবিধা হয় আপোনালোকে কণ্টেক্ট কৰি আহিব পাৰিব আৰু অনলাইনত যদি আপোনালোকে অৰ্ডাৰ ল'ব বিচাৰে মোৰ হোৱাটছআপ নম্বৰত আপোনালোকে কল কৰিব আৰু আপোনালোকে অৰ্ডাৰ ল'ব পাৰিব দূৰণিবতীয়া বাইদেউসকলৰ কাৰণে আমাৰ সকলো ডিষ্ট্ৰিক্টতে আমাৰ পাৰ্চেলবিলাক গৈ থাকে মালৰ কোনো অসুবিধা নাই ট্ৰান্সপৰ্টেশ্যনো হৈ যায় আৰু অনলাইনো হৈ যায় কুৰিয়াৰ হৈ যায় আপোনালোকে য'ত যি ডিষ্ট্ৰিক্টত নহওক কিয় আপোনালোকে অনলাইনত অৰ্ডাৰ ল'ব পাৰিব আপোনালোকে একেবাৰে কম ৰেঞ্জত উন্নত মানদণ্ডৰ কোৱালিটি পিয়ৰ টচৰ হওক আপোনালোকে হেণ্ডমেডৰ যোৰাবিলাক আপোনালোকে একেবাৰে কম ৰেঞ্জত ক্ৰয় কৰিব পাৰিব কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা আৰু আপোনালোকে এইখিনিতে এটা কথা কওঁ বাইদেউসকলৰ সুবিধাৰ্থে আপোনালোকে ধৰি লওক হঠাতে এযোৰ যোৰা কাপোৰ টচৰে হওক মুগাই হওক আপোনালোকে যিকোনো যোৰা আপোনালোকক ভাল লাগি আহিব আৰু আপোনালোকে ফটো মাৰি ৰাখিব আমাৰ কণ্টেক্ট নম্বৰ দিয়া থাকিব আপোনালোকে আমাৰ নিবেদিতা হোলচেল ষ্ট'ৰৰ লগত যোগাযোগ ৰাখিব আপোনালোকে অৰ্ডাৰ দিব পাৰিব আমাক আৰু আপোনালোকৰ মনৰ পচন্দৰ কাপোৰযোৰ যেনেকুৱা ডিজাইনত লাগে আপোনালোকে ফটো মাৰি দিব আমাৰ দোকানত আৰু আপোনালোকৰ সেনেকুৱা ডিজাইনত আমি ৰেডি কৰি দিম আপোনালোকক তাৰ বাবে আপোনালোকে পে'মেণ্ট এটা কৰিব লাগিব এডভান্স কৰিব লাগিব তেতিয়াহে আপোনালোকৰ যোৰাবিলাক আপোনালোকৰ মনৰ পচন্দৰ যোৰাবিলাক আপোনালোকে একদম লোকেল প্ৰডাকশ্যনৰ যোৰাবিলাক আপোনালোকে সুন্দৰ হ'ব কোৱালিটি যাক যেনেকুৱা পচন্দত লাগে যেনেকুৱা কালাৰত লাগে যেনেকুৱা ডিজাইনত লাগে আপোনালোকে কোনো অসুবিধা নাই আপোনালোকে ল'ব পাৰিব কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা নমস্কাৰ BC ব্লক তথা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা প্ৰথমে সকলোকে স্বাগতম জনালোঁ বাম্পাৰ কালেকশ্যন লৈ আহিছোঁ টচৰ যোৰা ওপৰত হ'ব পিয়ৰ টচ হ'ব হেণ্ডমেডৰ হ'ব আৰু প্ৰাইচবিলাক চেলেঞ্জিং হ'ব কাপোৰ কোৱালিটি বহুত উন্নত মানদণ্ড হ'ব আৰু মোৰ চেনেলটো যদি ইউটিউবত চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুকত যদি চাই আছে আমাৰ পেজটো ফ'ল' কৰিবলৈ কিন্তু নাপাহৰিব কিয় ক'লোঁ আপোনালোকে যেতিয়া নেকি ছাবস্ক্ৰাইব কৰি ল'ব কেতিয়াবা আমি এনেকুৱা বাম্পাৰ অফাৰ দি দিম 50+50 আমি অফাৰ দি দিম মানে 50% আমি কেতিয়াবা এনেকুৱা দিন এটাত আমি অফাৰ দি দিম আপোনালোকে সেই অফাৰটো পাব আৰু নতুন ষ্টাইলৰ নতুন ডিজাইনৰ ধুনীয়া ডিজাইনৰ কালেকশ্যনবিলাক আপোনালোকে কেনেকুৱা কালেকশ্যন আহিছে সেনেকুৱা কালেকশ্যনবিলাক আপোনালোকে পাবলৈ প্ৰথমে সক্ষম হ'ব এতিয়া আমি নতুন ডিজাইনত কেছ বছাৰ টচৰ পিয়ৰ টচৰ যোৰাবিলাক আপোনালোকৰ আগত ভিডিঅ'টো উপস্থাপন কৰিব লৈছোঁ আৰু তাৰে আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট ল'ব আৰু কণ্টেক্ট নম্বৰটো দিয়া থাকিব আপোনালোকে অনলাইনত অৰ্ডাৰ ল'ব পাৰিব কোনো অসুবিধা নাই অন্যথা আপোনাৰ দোকানত আহি ভিজিট কৰি আপোনালোকে ল'ব পাৰিব টচৰ যোৰাবিলাক কেছত লৈ আহিছোঁ আজি পিয়ৰ টচৰ যোৰা লৈ আহিছোঁ কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা মনত থ'ব কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা টচৰ যোৰাৰ ওপৰত আপোনালোকক বাম্পাৰ অফাৰ দি দিছোঁ বাইদেউসকলৰ সুবিধাৰ্থে একদম কোৱালিটি জেনুইন হ'ব উন্নত মানদণ্ডৰ কোৱালিটি কাপোৰবিলাকহে নিবেদিতা হোলচেল ষ্ট'ৰত ৰাখোঁ আগৰ ভিডিঅ'টো কোৱা হৈছে আৰু জেনুইন হ'ব কোৱালিটি বহুত সুন্দৰ হ'ব লোকেল প্ৰডাক্ট হয় আৰু বোৱনীয়ে বোৱা মানে ফিনিচিং কাপোৰ কোৱালিটি বোৱনী গাঁথনি বহুত সুন্দৰকৈ দিয়া আছে ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আৰু অনলাইনৰ মাধ্যমেদি আপোনালোকে অৰ্ডাৰ ল'ব পাৰিব কণ্টেক্ট নাম্বাৰটো মই দি দিছোঁ 8011527775 নম্বৰত কণ্টেক্ট কৰি আপোনালোকে অন্যথা হোৱাটছএপত আপোনালোকে বিতং তথ্য জানিব পাৰিব আৰু অনলাইনৰ যোগেদি আমাৰ পাৰ্চেলবিলাক গৈ থাকে আপোনালোকে ল'ব পাৰিব কোনো অসুবিধা নহয় এনেকুৱা টচৰ সুন্দৰ যোৰাবিলাক আপোনালোকৰ সুবিধাতে বাম্পাৰ অফাৰ দি দিছোঁ কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা মনত থ'ব ধেমাজিত থকা
নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা। প্ৰথমে চাই লওক, ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট ল'ব আৰু অৰ্ডাৰ ল'ব। কাপোৰ কোৱালিটি বহুত সুন্দৰ হ'ব, নতুন ষ্টাইলত আছে, কেছ বচাত লৈ আহিছোঁ। বহুত সুন্দৰ সুন্দৰ ডিজাইনবিলাক আমি নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা টচৰ যোৱাৰ ওপৰত লৈ আহোঁ। আৰু আপোনালোকক এইখিনিতে এটা কথা কওঁ বাইদেউসকলে, যদি আপোনালোকে যদি এনেকুৱা টচৰ যোৰাবিলাক নিজৰ পচন্দত, মনৰ পচন্দৰ ভিতৰত যদি ল'ব বিচাৰে, কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰত আপোনালোকে যোগাযোগ ৰাখিব। একেবাৰে কম মূল্যত আপোনালোকে এনেকুৱা মনৰ পচন্দৰ যোৰাবিলাক আপোনালোকে অৰ্ডাৰ লৈ পিনি আপোনালোকে নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা অৰ্ডাৰ লৈ পিনি আপোনালোকে একেবাৰে বাম্পাৰ অফাৰ মূল্যত আপোনালোকে মনৰ পচন্দৰ কাপোৰযোৰ আপোনালোকে পিন্ধিব পাৰিব, কোনো অসুবিধা নাই। কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা আপোনালোকে টচৰ যোৰাত যদি ক'ৰবাত এযোৰ যোৰা ডিজাইনৰ যদি যোৰা দেখিছে, ভাল লাগিছে, আপোনালোকে মনত অসন্তুষ্ট নহ'ব। কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ লগত আপোনালোকে যোগাযোগ ৰাখিব। যেনেকুৱা ডিজাইনৰ লাগে আপোনালোকৰ মনৰ পচন্দত আপোনালোকে টচৰ যোৰাবিলাক ল'ব পাৰিব, মনত থ'ব। আৰু যাক যেনেকুৱা কালাৰ লাগে, ডিজাইন লাগে, ক'লোৱে পায়ে থাকিব। আৰু যদি আপোনালোকৰ মনৰ পচন্দত যদি লাগে যোৰাবিলাক, আপোনালোকে অৰ্ডাৰ ল'ব, অৰ্ডাৰ দিব পাৰিব আমাক, এডভান্স কৰিব কিবা এটা। কাপোৰযোৰ এসপ্তাহ দুসপ্তাহৰ ভিতৰতে আপোনালোকৰ কাপোৰ ৰেডি হৈ যাব। আৰু ভাল লাগে, ৰেডি হৈ গ'লে আপোনালোকে কাপোৰযোৰ আমাৰ পৰা ল'ব পাৰিব। চাই লওক, প্ৰথমতে নতুন ডিজাইনত লৈ আহিছোঁ, নতুন ষ্টাইল হ'ব গৈ আছে। কাপোৰ কোৱালিটি বহুত জেনুইন হ'ব, উন্নত মানদণ্ডৰ কোৱালিটি কাপোৰবিলাকহে নিবেদিতা হোলচেল ষ্ট'ৰত ৰাখোঁ। চাই লওক, প্ৰথমতে কাপোৰ কোৱালিটি বহুত সুন্দৰ হ'ব, কিন্তু বহুত সুন্দৰ, মানে ফিনিচিঙো বহুত সুন্দৰ হ'ব গৈ আছে। যাক যেনেকুৱা কালাৰ লাগে কালাৰবিলাক পাই থাকিব। এখন মই চাদৰখন দেখাই দিছোঁ। আপোনালোকে যদি ইয়াৰ ডিজাইনটো যদি বেলেগতো ল'ব বিচাৰে, তেনেকৈতো আমি ডেলিভাৰী দিওঁ। আপোনালোকৰ মনৰ পচন্দত আপোনালোকে যোৰাবিলাক কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা ল'ব পাৰিব, মনত থ'ব। মনৰ পচন্দৰ যোৰাবিলাক আপোনালোকে ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা। আৰু লগতে উন্নত মানদণ্ডৰ কোৱালিটি কাপোৰবিলাক আপোনালোকে পাব, একদম ভাল হয় কাপোৰ কোৱালিটি, গাঁথনি বহুত সুন্দৰ হয়, লোকেল প্ৰডাক্ট হয়। আপোনালোকে কোনো অসুবিধা নাই, আপোনালোকে যেনেকুৱা লাগে, যাক যেনেকুৱা লাগে ল'ব পাৰিব। ডিজাইনবিলাক মনৰ পচন্দৰ ডিজাইনবিলাক ল'ব পাৰিব। এইটো মই পটি আৰু ব্লাউজৰ পিচটো দেখাই দিছোঁ। এনেকুৱা আহিব, চাই লওক, এনেকুৱা ধৰণৰ আহিব, চাই লওক। ভাল লাগিলে বাইদেউসকলে স্ক্ৰীনশ্বট ল'ব। আৰু ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ লগত আপোনালোকে যোগাযোগ ৰাখিবলৈ নাপাহৰিব। আৰু যাক যেনেকুৱা ডিজাইনৰ লাগে আপোনালোকে অনলাইনত অৰ্ডাৰ ল'ব আৰু ল'ব পাৰিব। আৰু এযোৰ মই কেছ বচা দেখাই দিছোঁ, ৰেডত দেখাই দিছোঁ। বাম্পাৰ অফাৰ দি দিম, কিন্তু মনত থ'ব। প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। ধুনীয়া ধুনীয়া ষ্টাইলৰ নতুন ডিজাইনৰ পিয়'ৰ টচৰ যোৰাবিলাক আপোনালোকক দেখাই আছোঁ। স্কিপ নকৰিব, ভিডিঅ'টো শেষলৈকে চাব। আৰু ভাল লাগিলে ভিডিঅ'টো কমেণ্ট দি জনাব আৰু লাইক কৰিব। যাক যেনেকুৱা লাগে, বাইদেউসকলক যেনেকুৱা ডিজাইনৰ লাগে, কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ লগত আপোনালোকে যোগাযোগ ৰাখিব। মনৰ পচন্দৰ যোৰাবিলাক আপোনালোকে ৰেডি কৰি পিনে ল'ব পাৰিব, কোনো অসুবিধা নাই। ৰেডি কৰি ল'ব পাৰিব, মনৰ পচন্দৰ যোৰাবিলাক আপোনালোকে ৰেডি ল'ব পাৰিব। চাই লওক, আৰু ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব, অনলাইনত অৰ্ডাৰ ল'ব পাৰিব। অন্যথা আমাৰ দোকানত ভিজিট কৰিও আপোনালোকে ল'ব পাৰিব। কাপোৰ কোৱালিটি বহুত সুন্দৰ হ'ব, জেনুইন হ'ব। অ'ল অসম ঘূৰি আহক, আপোনালোকে উন্নত মানদণ্ডৰ কোৱালিটি কাপোৰ লগত আপোনালোকে একেবাৰে কম মূল্যত কেৱল পাব ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা। মনত থ'ব, ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰাহে আপোনালোকে এনেকুৱা ধৰণৰ উন্নত মানদণ্ডৰ কোৱালিটি কাপোৰবিলাক কিন্তু পাবই পাব, আৰু বাম্পাৰ অফাৰ সৈতে পাব। আমাৰ মালবিলাক, টচৰ যোৰাবিলাক আমাৰ লগতে নুনি কটন, চিলেপ কটন সকলো জেগাতে গৈ আছে। গুৱাহাটী, তেজপুৰ, নগাঁও, যোৰহাট, এইপিনে শিৱসাগৰ, মৰাণ, দুলীয়াজান, জাগুন, ডিগবৈ, আমাৰ মালবিলাক গৈ আছে। মালৰ কোনো অসুবিধা নাই, আপোনালোকে অনলাইনত অৰ্ডাৰ ল'ব পাৰিব। অন্যথা আপোনালোকে ভিজিট কৰি ল'ব পাৰিব। এনেকুৱা বাম্পাৰ অফাৰ দি দিছোঁ, টচৰ যোৰাৰ ওপৰত দি দিছোঁ। লোকেল প্ৰডাক্ট হয়, আপোনালোকে বোৱনীয়ে খুব ফিনিচিং সুন্দৰ দিছে। কোৱালিটি বহুত সুন্দৰ হ'ব, কিন্তু কোৱালিটি বহুত সুন্দৰ হ'ব।
আপোনালোকক ক'লো নহয় কোৱালিটি বহুত সুন্দৰকৈ বোৱা আছে বোৱনী ফিনিচিং বহুত সুন্দৰ হয় বহুত ডাঠ হয় কাপোৰ কোৱালিটি বহুত ডাঠত পাব বাইদেউসকলে চাই লওক একদম ধুনীয়া ধুনীয়া ডিজাইনত লৈ আহিছোঁ আপোনালোকে যেনেকুৱা ডিজাইনৰ লাগে সেনেকুৱা পাব টচৰ হেণ্ডমেডৰ যোৰাবিলাক হেণ্ডলুমৰ যোৰাবিলাক আপোনালোকে যেনেকুৱা ডিজাইনত বিচাৰে সেনেকুৱা ডিজাইনত ল'ব পাৰিব কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা মনত থ'ব ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা আপোনালোকে যেনেকুৱা ডিজাইনৰ লাগে টচৰ যোৰা হওক নুনি কটন হওক আপোনালোকে আমাক ক'লেই হ'ব আৰু আপোনালোকে আমাক এডভান্স কৰিব লাগিব কাপোৰযোৰ আপোনাৰ যেনেকুৱা চিলেক্ট কৰিব তেনেকুৱা কাপোৰ আমি আপোনালোকক ৰেডি কৰাই দিম আমাৰ নিজৰে হাল আছে আপোনালোকে কোনো অসুবিধা নল'ব যেনেকুৱা লাগে যাক যেনেকুৱা লাগে মনত থ'ব অকল যেনেকুৱা মনৰ পচন্দৰ কাপোৰ হওক আপোনালোকে ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ লগত কণ্টেক্ট কৰিব নাপাহৰিব আৰু বাম্পাৰ অফাৰ মূল্যত পাব কোনো দিব নোৱাৰা এটা ৰেটত পাব কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰ পৰা মনত থ'ব আৰু ভিডিঅ'টো প্লিজ আপোনালোকে বহুত বাইদেউসকলে আমাৰ দোকানলৈ আহে আৰু ব্যৱসায়ী বাইদেউসকলে মাল লৈ আছে কিন্তু আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি লোৱা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ সুবিধা হ'ব কেতিয়াবা আমি বাম্পাৰ 50-50 অফাৰ দি দিম 50% অফাৰ দি দিম তেতিয়া আপোনালোকে পাবলৈ মানে আমাৰ অফাৰবিলাক নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা আপোনালোকে অফাৰবিলাক পাবলৈ কিন্তু সক্ষম হ'ব প্ৰথমে পাব কিন্তু মনত থ'ব আপোনালোকে এদিন হ'লেও আপোনালোকে কিবা এটা সুবিধা হ'বই হ'ব আমাৰ ভিডিঅ'টো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ব্যৱসায় কৰিবৰ কাৰণে আপোনালোকে মানে সুন্দৰ কোৱালিটিৰ কাপোৰবিলাক আপোনালোকে কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা একেবাৰে কম মূল্যত আপোনালোকে ক্ৰয় কৰিব পাৰিব মনত থ'ব বাম্পাৰ অফাৰ দি দিম ভালকৈ চাওক বাইদেউসকলে ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব পিয়ৰ টচৰ যোৰা দেখাই আছোঁ মই চাই লওক প্ৰথমতে যাক যেনেকুৱা ডিজাইনৰ লাগে মনৰ পচন্দৰ কাপোৰযোৰ ল'ব পাৰিব কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা আপোনালোকে এডভান্স কৰিব আপোনালোকে ডিজাইন দিব আৰু যেনেকুৱা ডিজাইনৰ লাগে আপোনালোকক তেনেকুৱা ডিজাইনত আমি দিয়াই দিম কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা মনত থ'ব ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰাহে পাব আপোনালোকে আৰু বাম্পাৰ অফাৰ দি দিম কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা মাল লোকেল প্ৰডাক্ট হয় ইয়াৰ বোৱনীয়ে ফিনিচিং বহুত সুন্দৰ দিছে আৰু ডাঠ পাব যাক যেনেকুৱা ডিজাইনৰ লাগে ডিজাইনবিলাক পাই থাকিব আপোনালোকে ডিজাইনৰ কাৰণে কোনো টেনশ্যন নাই অসুবিধা নাই আপোনালোকে মনৰ পচন্দটো ক'লোৱে আপোনালোকে মনৰ পচন্দটো আমাৰ পৰা অৰ্ডাৰ দি পিনি আপোনালোকে ল'ব পাৰিব কাপোৰ কোৱালিটি বহুত সুন্দৰ হ'ব কিন্তু ক'লোৱে নহয় আপোনালোকক জেনুইন মালহে আমি ৰাখোঁ নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা আপোনালোকক ক'লোঁ আগৰ ভিডিঅ'টো কোৱা আছে এতিয়াও ক'ম কেৱল উন্নত মানদণ্ডৰ কোৱালিটিৰ কাপোৰবিলাকহে আমি ৰাখোঁ তাকো বাম্পাৰ অফাৰ দি দিওঁ কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা অকম ঘূৰি আহক ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰতহে আপোনালোকে একদম কম মূল্যত এনেকুৱা পিয়ৰ টচ হওক হেণ্ডমেডৰ হওক আপোনাৰ মেচিন মেডৰ হওক কাপোৰবিলাক আপোনালোকে একেবাৰে কম মূল্যত পাব এইটো 100% আপোনালোকে ভিডিঅ'টো আপোনালোকে ডাউনলোড কৰি লওক আপোনালোকে আমাৰ দোকানলৈ লৈ আহিব আপোনালোকে পাব মনত থ'ব উন্নত মানদণ্ডৰ কোৱালিটিৰ কাপোৰবিলাক আপোনালোকে বাম্পাৰ অফাৰ সৈতে পাব কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰ পৰা মনত থ'ব পিয়ৰ টচৰ যোৰা দেখাই আছোঁ সুন্দৰ টচৰ যোৰা দেখাই আছোঁ যাক যেনেকুৱা লাগে ডিজাইনবিলাক ল'ব পাৰিব কোনো অসুবিধা নাই এতিয়া মই এখন দেখাই দিছোঁ আপোনালোকক সুবিধাতে ৰিহা দেখাই দিছোঁ ৰিহা চাদৰ হ'ব কোৱালিটি বহুত উন্নত হ'ব বাম্পাৰ অফাৰ দিছোঁ বহুত আহল বহল হ'ব বাম্পাৰ অফাৰ দি দিম আপোনালোকে অফাৰ কাৰণে কোনো টেনশ্যন নল'ব চাই লওক প্ৰথমতে ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাই থাকিব মই দেখাই দিম আপোনালোকে চাই লওক ৰিহা চাদৰ হ'ব গৈ আছে বহুত আহল বহল হ'ব উন্নত মানদণ্ডৰ কোৱালিটি কাপোৰ হয় বহুত ডাঠ হয় আপোনালোকে পাতল কিবাকিবি নাপায় চুটি ঠেক পাতল সেনেকুৱা নাপায় আপোনালোকে ডাঠ পাব লোকেল প্ৰডাক্ট মই ক'লোৱেই আপোনালোকে ল'ব পাৰিব নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা যাক যেনেকুৱা লাগে ল'ব পাৰিব কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰ পৰা মনত থ'ব ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰ পৰা আৰু যাক যেনেকুৱা লাগে ডিজাইনবিলাক ল'ব পাৰিব কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰ পৰা মই দেখাই দিছোঁ অলপ এনেকুৱা হ'ব মই অলপ দেখাই দিছোঁ ৰিহা চাদৰ দেখাই দিছোঁ আৰু এনেকুৱা ষ্টাইলৰ ল'ব পাৰিব চাই লওক এনেকুৱা বুটা বচাও ল'ব পাৰিব কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰ পৰা চাই লওক টচৰ একদম ৰিহা চাদৰ লৈ আহিছোঁ বহুত সুন্দৰ লুকত যাক যেনেকুৱা লাগে টচৰ চাদৰ ল'ব পাৰিব বাম্পাৰ অফাৰ মূল্যত ল'ব পাৰিব কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰ পৰা মনত থ'ব আৰু প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বহুত সুন্দৰ যোৰাবিলাক দেখাই আছোঁ হেণ্ডমেডৰ হয় পিয়ৰ টচৰ ওপৰত দেখাই আছোঁ ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আৰু যাক যেনেকুৱা মনৰ পচন্দত লাগে আপোনালোকে অনলাইনতো অৰ্ডাৰ ল'ব পাৰিব কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰ পৰা ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰ পৰা আপোনালোকে এনেকৈ মনৰ পচন্দৰ কাপোৰবিলাক আপোনালোকে অৰ্ডাৰ ল'ব পাৰিব আপোনালোকে মোক কণ্টেক্ট নম্বৰত যোগাযোগ ৰাখিব দূৰণীয়া বুটীয়া বাইদেউসকলেও অনলাইনত আমাৰ
মালবিলাক অৰ্ডাৰ ল'ব পাৰিব আৰু মনৰ পচন্দত যদি কাপোৰ কেনেবাকৈ ল'বলৈ মন গৈছে আপোনালোকে দেৰি নকৰিব ততাততিকে আপোনালোকে নিবেদিতা হোলচেল ষ্ট'ৰৰ লগত যোগাযোগ ৰাখিব আপোনালোকে একেবাৰে কম মূল্যত ভাল ভাল কোৱালিটি কাপোৰবিলাক আৰু মনৰ পচন্দৰ কাপোৰবিলাক অৰ্ডাৰ দি পিনি আপোনালোকে ল'ব পাৰিব একদম মনৰ পচন্দৰ কাপোৰবিলাক মনত থ'ব যাক যেনেকুৱা কালাৰ লাগে কালাৰবিলাকো ল'ব পাৰিব ডাইটছ হওক আৰু পিয়ৰ টচৰ হওক মুগা কালাৰত লাগে আপোনালোকে যি কালাৰত লাগে কালাৰবিলাক পাই থাকিব আপোনালোকে দেৰি নকৰিব অনলাইন যোগেদিও আপোনালোকে আমাৰ নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা ল'ব পাৰিব এতিয়া মই দেখাই দিছোঁ এনেকুৱা কেছ বচাৰ যোৱাবিলাকৰ এতিয়া মই প্ৰাইচটো কৈ আছোঁ এনেকুৱা ধৰণৰ কেছ বচাৰ যোৱাবিলাক ল'ব পাৰিব বাম্পাৰ অফাৰ দি দিছোঁ ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা 5,800 টকাত মনত থ'ব বাম্পাৰ অফাৰ দি দিছোঁ 5,800 টকাত নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা ল'ব পাৰিব কিমান ক'লোঁ 5,800 টকাত কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা এনেকুৱা পিয়ৰ টচৰ যোৱাবিলাক আপোনালোকে কেছ বচাৰ ওপৰত আপোনালোকে ল'ব পাৰিব কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা মনত থ'ব 5,800 টকাৰ পৰা আৰু আপোনালোকে নিজৰ মনৰ পচন্দৰ যোৰাবিলাকো অৰ্ডাৰ ল'ব পাৰিব আৰু ৰিহা চাদৰবিলাক ল'ব পাৰিব অনলি বহুত কোৱালিটি ভাল হ'ব কিন্তু বাইদেউসকলে মনত থ'ব কোৱালিটি বহুত সুন্দৰ হ'ব ডাঠ হ'ব অনলি 2000ত আপোনালোকে নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা ল'ব পাৰিব আৰু আজিলৈ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু প্লিজ মোৰ ভিডিঅ'টো যদি ইউটিউবত চাই আছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুকত যদি মোৰ চেনেলটো চাই আছে মোৰ পেজটো আপোনালোকে ফ'ল' কৰিবলৈ কিন্তু নাপাহৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু এই ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব আৰু যদি অনলাইনত অৰ্ডাৰ ল'ব আছে মোৰ কণ্টেক্ট নম্বৰত যোগাযোগ ৰাখিব মনত থ'ব দোকানৰ নামটো হ'ল নিবেদিতা ষ্ট'ৰ আৰু কণ্টেক্ট নম্বৰটো মই দি দিছোঁ 8011527775 নম্বৰত কণ্টেক্ট কৰি অন্যথা আপোনালোকে ভিজিট কৰি ল'ব পাৰিব অন্যথা আপোনালোকে অনলাইনত অৰ্ডাৰ লৈ পিনি ল'ব পাৰিব কোনো অসুবিধা নাই আজিলৈ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আকৌ এটা অন্য ভিডিঅ'ৰ মাজত আপোনালোকৰ আগত উপস্থাপন কৰিম আজিলৈ ধন্যবাদ